What nonsense? माँ का भोला चेहरा মই কৈছিল মোৰ 15 ডেজ চেলেঞ্জ আজি ডে 13 টো মিনি ব্লগ আৰু আজিৰ মিনি ব্লগটো ষ্টাৰ্ট হৈছে বকৰ পৰা আৰু মই বৰ্তমান আছো এইফালে নিহালাৰ দোকানত তাক ওলাই দোকানখন অলপ হেল্প কৰি দিব লাগে তো বলক অলপমান খুলি দিওঁ এইফালে ব্ৰেড চেড উলিয়াই দিলোঁ আৰু তাৰপিছত চাহ আনিব গ'লো এতিয়া চাহ তাহ খাই লওঁ এইফালে কেক চেক খালোঁ আৰু তাৰপিছত আহি মানে আছো মই আমাৰ দোকানত বহুত মানে দেউতাই গিছে বস্তু আনিবৰ কাৰণে তো বলক অলপমান আৰু এইফালে মই নিজৰ ভিডিঅ' চাই আছো মানে দেউতাৰ মোবাইলত মানে ইউটিউবত আপোনালোকে যদি ইউটিউবত মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ আৰু আপোনালোকে চাওকচোন এই ৰাতিপুৱাই বকৰ অৱস্থা কেনেকুৱা একদম ভয়ংকৰ মানে কি ধূলা ইমান বেছি ধূলা আৰু তাৰপিছত গৰমত থাকিব পৰা নাই কাৰণে আহি গ'লো আৰু নিহালাৰ দোকানত আৰু उसके बाद मैं निकल पड़ा घर की तरफ मेरा 390 এডভেঞ্চাৰ লৈকে আৰু বকত ৰাস্তাৰ পুৰা কাম চলি আছে তো ফাইনেলি এতিয়া আহি পালোঁ মই ঘৰত আৰু আপোনালোকে এইটো ভিডিঅ'ত এটা কমেণ্ট কৰিবচোন যে আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই কমেণ্ট এটা কৰি পেলাই জনাব।